জয় জুবিন দা হে গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ তো বৰ্তমান ওলাইছোঁ নিমাতীঘাটৰ বৰলুইত বনভোজস্থলীলৈ আৰু যিহেতু এতিয়া নতুন বছৰ হয় সকলোৱে নতুন নতুন জেগাত পিকনিক খাবৰ কাৰণে বিচাৰি থাকে সেয়েহে এটা নতুনকৈ পিকনিক প্লেচ খুলিছে বৰলুইত বুলি আৰু তালৈকে আজি যাব ওলাইছোঁ গৈ সকলোখিনি দেখুৱাম সেয়েহে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি এতিয়া লগত আমাৰ এয়া কুকুৰ ভাই যাবলৈ ৰেডি নহয় ৰেডি দুইটা গৈ ধুনীয়াকৈ সকলোখিনি দেখুৱাম সেয়েহে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি এতিয়ালৈকে এটা লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিয়ক আৰু যদি কমেণ্ট কৰা নাই তেনেহ'লে এটা কমেণ্ট কৰি দিয়ক আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিয়নো এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব তেনেহ'লে ব'লক ডাইৰেক্ট গৈ তাতহে ভিডিঅ' বনাম চলো A few moments later. তো ফাইনেলি আমি আহি পাই গ'লোঁ সেই বৰলুইত বনভোজস্থলী আৰু ৰাস্তাৰ পৰা পৰিৱেশটো চব খুব সুন্দৰ হয় ভিতৰৰ পৰিৱেশটো দেখুৱাম সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক ব'লক মজা জেগা হয় বৰলুইত বনভোজস্থলী ইয়াতো আহিব পাৰে ধুনীয়াকৈ মানে খানা খাবৰ কাৰণে চাওক এইফালে ধুনীয়াকৈ আমাৰ প্ৰিয় শিল্পীগৰাকীও এখন ধুনীয়াকৈ জয় জুবিন দা বুলি লিখা আছে চাই লওক এইফালে আৰু এতিয়া তাৰ ভিতৰলৈও গৈ আছোঁ গৈ সকলোখিনি দেখুৱাম চাই থাকক আমাৰ এইফালে আমাৰ কুকুৰ ভাইকো লগত লৈ আহিছোঁ মানুহে চালত আহিছে দেখিছে নাই চশমা চশমা লগাই এনেও ধুনীয়া ন এই চাওক বনভোজস্থলী আহক ধুনীয়াকৈ ইয়াত এসাঁজ খাওক হয় নাই আমি চাবলৈ অহা মানুহ আমি খাবলৈ অহা মানুহ নহয় ধুনীয়া প্লেচ আহি যাব আমি মানে চাবলৈ অহা মানুহ আমি খাবলৈ আহিলেও মানে ভাত খাব হেৰি কৰিম একদম বিন্দাছ যাম আকৌ বেলেগ এখন ৰিজৰ্ট দেখুৱাম চব দেখুৱাই আছোঁ মানে চাই থাকক ভিডিঅ'টো শেষলৈকে ইফালে পূৰা খানা চলি আছে আৰু জাও বনবোৰ যিহেতু আছে ন প্লেচটো সঁচাকৈ দেখি মজা লাগিছে চাওক এইটো চাই লওক বৰলুইত বনভোজস্থলীৰ ভিতৰলৈ সোমাই আহি ধুনীয়াকৈ এটা দেখাবলৈ এইফালে চব সাগৰ ফেনাই বনাই থৈছে জেড জি আৰু এইফালে লিখা আছে মন যায় আৰু এইফালে লিখা আছে আই লভ নিমাতী চাই লওক মানে ইয়াত ভিডিঅ' এনেকৈ বনাই থাকিবলৈ অলপ দিগদাৰ হয় বেকগ্ৰাউণ্ড কৰিলে ঘৰত ভইচটো দিম বুলি ভাবিছোঁ কিয়নো ইয়াত যিহেতু চবতে পূৰা গান বাজি আছে কপিৰাইট লাগি যাব সেইটো কাৰণে মানে বনাবলৈ অলপ দিগদাৰ হৈছে আৰু চাই লওক ধুনীয়াকৈ ইয়াত ফটো মাৰিব পাৰিব আৰু গোটেইকেইখন বনভোজস্থলী জেগাটো গোটেইকেইখন একেলগে লাগি আছে মানে আহিলে গোটেইকেইখনৰ কোনটো য'তে ভাল পায় ত'তে সোমাব পাৰে মানে চাই লওক এয়া কুকুৰা খুব ফূৰ্তি দেখিছা মানুহ পুৰা হাঁহি আছে আহি যাব চাই লওক আই লভ নিমাতী ইয়াত কিছুমানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড লৈ আহিছে আমি দুটাহে চিংগুল এনেই চব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ঠিক এইফালে চাওক আই লভ নিমাতী চাওক আৰু মন যায় চেল্ফি পইণ্টটোৰ ছাইডতে এখন ধুনীয়াকৈ গীটাৰ বনাই থৈছে একদম ৰিয়েল যেন লাগিছে চাওক কি সুন্দৰকৈ মানে বনাইছে সঁচাকৈ দেখি মজা লাগিছে চাই লওক এইখন মই ভিডিঅ' বনাই থকা দেখি ইহঁত দুটা দৌৰি আহি কৈছে সেইবিলাক দাদা আমি খেলিম ভিডিঅ' কৰক একদম হেণ্ডশ্বেক মিলাইছেহি দেখিছেনে নাই এইয়া আৰু কৈছে ওপৰত উঠিম ভিডিঅ' কৰিব দেই একদম পূৰা ওপৰত উঠি গ'লগৈ চাওক আৰু মেইন বনভোজস্থলী জেগাকণ হৈছে এইডোখৰ ইয়াতে ধুনীয়াকৈ খানা খাব পাৰিব এটা সেউজীয়া প্ৰকৃতিৰ মাজত আহক সকলো ধুনীয়াকৈ এসাঁজ খাওক এটা ধুনীয়া সেউজীয়া প্ৰকৃতিৰ মাজত চাই লওক কি মজা লাগিছে দেখি পেলাই যিহেতু বেলিটোও ডুবিব হৈছে চাই লওক এইটো আৰু ওপৰৰ পৰা ভিউটো চাওকচোন কি মজা লাগিছে দেখি চাওক জেড জি চাই লওক তো বৰলুইতৰ অ'নাৰ আমাৰ লগত আছে তেওঁৱে কৈ দিব যে ইয়ালৈ আহিলে কিমান মানে বাইকৰে হওক বা গাড়ীয়ে হওক ফিজটো কিমান হয় এণ্ট্ৰি ফিজ সেইটো কৈ দিব মানে গাড়ী কিমান হয় গাড়ী মানে চাৰিচকীয়া আমি 100 টকা লওঁ বাইকৰ 30 টকা বাছ আপোনাৰ 250 লওঁ কিন্তু আমি ৰেহাই দিওঁ 200 টকাই লওঁ উইংগাৰ 200 টকা লিখা আছে আমাৰ মনত তাৰ পৰা আমি 150 টকাই লওঁ এনেকুৱা কনচেচন ৰেটত আমি বৰ্তমান ৰাইজৰ সুবিধাৰ্থ সকলোখিনি ব্যৱস্থা কৰি আছোঁ
গতিকে আৰু ৰাইজৰ মানে বনভোজনী ৰাইজৰ কাৰণে আমি এনেকুৱাখিনি সুবিধা দিছোঁ। আমাৰ ডাষ্টবিন বা ইত্যাদি নিয়মাৱলী চৰকাৰী নিয়মাৱলী যিখিনি আছে সকলোখিনি অটুট ৰাখি আমি ৰাইজক সহায় সহযোগিতা বৰ্তমান মুহূৰ্তলৈকে আগবঢ়াই আছোঁ। আৰু এই ক্ষেত্ৰত থাকে মানে এই পৰ্যায়ত থাকে মানে বনভোজৰ সময়ত থকালৈকে আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ এওঁলোকৰ আগত আমি সাক্ষাৎকাৰ নিমাতী ঘাটৰ পৰা মানে কিমান নিমাতী ঘাটৰ পৰা 1 কিলোমিটাৰ আমাৰ বৰলুইত বনভোজস্থলী। এইটো চাওক ধুনীয়াকৈ বৰলুইত বনভোজস্থলী নিমাতী ঘাটৰ পৰা মানে বেছি দূৰ নহয় 1 কিলোমিটাৰ 1 কিলোমিটাৰ মানে 1 কিলোমিটাৰ 50 মিটাৰ। তেনেকুৱা সিমানটো হ'লে আপুনি আহি মানে ধুনীয়াকৈ ইয়াত এসাঁজ খাব পাৰিব। চাওক এইখন প্লেচটো খুব ধুনীয়া হয়, আহিব সকলো। 2 hours later. তো বৰলুইত বনভোজস্থলীৰ পৰা আহি ঘৰ পাই গ'লোঁ। একে জেগাতে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে কোনোবা যাম বুলি ভাবি আছে তেনেহ'লে স্ক্ৰীণত নম্বৰটো দিয়া আছে, যাব পাৰে। খুব ধুনীয়া প্লেচ হয়। স্ক্ৰীণৰ নম্বৰটোত ফোন কৰি আগতীয়াকৈ বুক কৰিব পাৰে বা কিবা কিবি সুধিবলগীয়া থাকিলে সুধিব পাৰে। তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব, যদি কমেণ্ট কৰা নাই কমেণ্ট এটা কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি দিয়ক, আৰু শ্বেয়াৰ এটা কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ। বাই, জয় জুবিন দা।